এইখন ব্ৰেকডালে নালাগে। বিকিদাই চলিলে গম নাপাওঁ। বাপেৰে মোৰ ওচৰত মুৰি নুচুবা শব্দ ওলাব বুলি এইফালে পিতেকে মোৰ ওচৰত এতিয়া চুবাব চিকৰ কৰি। অ' হ'ব দিয়া, মাতিব নালাগে। ঠিক আছে। বোৱাৰী, ঘৰখন কেনে পাইছা? আৰু শাহুমাজনী মৰম কৰেনে তোমাক? বোৱাৰী, এইবোৰ কেনেকৈ কাম কৰিছা? লেতেৰা হৈ আছে দেখা নাই? মায়ে ঘৰত এইবিলাকে কৰিব শিকাইছিলে। অমৃতাই ঠিকেই কৈছে, শাহুবোৰ এনেকুৱাই থাকে। বাপেকে এবাৰ ময়ো অমৃতাই কোৱাৰ দৰে কৰিম। লওক আৰু যাওক, এইখিনি ধুৱক গৈ। হে প্ৰভু, মই কি পাপ কৰিছিলো? লওক আৰু ওলাওক, ওলাওক মোৰ ঘৰৰ পৰা, ওলাওক। মা অলপ ওলাই গৈছে, তোমাক আহিলে কৈ দিবলৈ কৈছিলে। মোক ভুল হৈ গ'ল, মোক মাফ কৰি দিয়া প্লিজ, মোক মাফ কৰি দিয়া। মই মোৰ ভুলটো বুজি পাইছো।